নমস্কাৰ মই বৈশালী নৱমেধি আপোনালোক সকলোকে MK প্ৰডাকশনৰ এটি নতুন অনুষ্ঠান শিল্পীৰ মনৰ বতৰালৈ স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটোৰ প্ৰথম অতিথি হিচাপে আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী দুৰ্গাশ্ৰী বৰা বা আহক কিছু কথা পাতো তেওঁৰ লগত নমস্কাৰ দুৰ্গাশ্ৰী বা আপোনাক স্বাগতম জনাইছো শিল্পীৰ মনৰ বতৰা অনুষ্ঠানটোলৈ নমস্কাৰ পোন প্ৰথমে আপোনাক সুধিব বিচাৰিম বা আপোনাৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে মই নাৰেংগীত থাকো কিন্তু আমি অৰিজিনেলি নগাঁৱৰ হয় ঘৰত পাপা মা ভাইটি আৰু মই আমি চাৰিজন যেহেতু কৰোনা মহামাৰী দিনক দিনে বৃদ্ধি পাব ধৰিছে গতিকে গুৱাহাটীত আকৌ লকডাউন দিয়া হৈছে আপোনাক সুধিব বিচাৰিম যে লকডাউনৰ সময়ত আপুনি ঘৰত কি কৰি আছে আৰু আমাৰ দৰ্শকসকলক আপুনি কি ক'ব বিচাৰে এইটো সময়ত হয় এতিয়া কৰোনা মহামাৰীৰ বাবে পৰিস্থিতি খুবেই বেয়া মাজতে লকডাউনত মই কিছুমান কাম কৰিছিলোঁ কিছুমান ক্ৰিয়েটিভ কাম শৰ্ট ফিল্ম বনাইছিলোঁ অলপমান ভিডিঅ'জ বনাইছিলোঁ শৰ্ট ভিডিঅ'জ বনাইছিলোঁ মই মোৰ ফ্ৰেণ্ডছখিনিৰ লগত মিলি আৰু বাকী মাজতে মোৰ পাপাৰ গল ব্লাডাৰ অপাৰেশ্যন হৈ যায় চাৰ্জাৰী তো এতিয়া বৰ্তমান মই এই লকডাউনত পাপাৰ শুশ্ৰূষা কৰোঁতে মই অকণমান মানে পাপাক সময় দিছোঁ তেখেতৰ খোৱা বোৱা ৰুল চাব লগা হৈছে আৰু লগতে মানে মোৰ ফ্ৰী টাইমত মই ভাইলিনখন অলপ বজাবলৈ চেষ্টা কৰোঁ ভালকৈ নাজানো শিকিছিলোঁ এটা সময়ত তাকে অলপমান চেষ্টা কৰোঁ মাজে মাজে বজাই থাকিবলৈ মনটো ভাল লাগে তেনেকৈ আৰু বিশেষ তেনেকৈ এতিয়া একো কৰা নাই সেইখিনিয়ে আৰু মেডিটেশ্যন কৰোঁ মৰ্ণিং মানে শুই উঠাৰ পিছত আকৌ শোৱাৰ আগত 5 to 10 minutes মান হ'লেও মই মেডিটেশ্যন কৰিবলৈ ট্ৰাই কৰোঁ আৰু এতিয়া মই বাকী সকলোকে ক'ব বিচাৰিম যে এই লকডাউনত আপোনালোকে ভালদৰে ঘৰত থাকক সুস্থ হৈ থাকক ভালকৈ থাকিব ছেফলি থাকিব আৰু মানে যিসকল মানুহ ধনী বুলি কয় মানে যিসকল মানুহৰ টকা পইচাৰ কোনো অভাৱ নাই তেওঁলোকে এটা কাম কৰিব পাৰে তেওঁলোকৰ ওচৰৰ পাজৰে যোনবোৰ দিন হাজিৰা কৰি খোৱা মানুহ আছে তেওঁলোকক সহায় কৰিব পাৰে মানে খোৱা বস্তু দি হ'লেও বা কিবা এটা কৰি সহায় কৰিলে খুব ভাল হ'ব তেনেকৈ ভাবোঁ মই সেইখিনি বা আপুনি অভিনয়ৰ লগত কেতিয়াৰ পৰা আৰু কেনেকৈ জড়িত আৰু অভিনয়ৰ জগতখনত আপোনাৰ প্ৰেৰণাদাতা কোন অভিনয়ৰ লগত মই 2011ৰ পৰা জড়িত মোৰ প্ৰথমখন নাটক গুৰু দক্ষিণা বুলি সেইখন এখন এমেচাৰ প্লে আছিলে তাত মই এটা সুন্দৰ কেৰেক্টাৰ প্লে কৰিছিলোঁ সন্ধ্যা বুলি লিড কেৰেক্টাৰ সেয়াই মোৰ প্ৰথম তাৰ আগত মই কৰিছিলোঁ মিউজিক ভিডিঅ' এটা কৰিছিলোঁ ক্লাছ 8ত থাকোঁতে বহুত বছৰ আগৰ কথা আৰু সেই নাটকখন মোৰ প্ৰথম লাইফৰ প্ৰথম অভিনয় সেই নাটকখন মই কৰিব পাৰিছিলোঁ এনেকৈ মানে আমি য'ত ভাড়া আছিলোঁ আমি আমাৰ পৰিয়ালটো ভাড়া আছিলে আপোনাৰ নবীন নগৰ তো তাৰে কাষতে এজন মানে আংকল আছিলে আমাৰ চিনাকি হয় তো আংকলজনে এদিন মানে মোক এনেই সুধিলে তেখেতৰ দোকানত যাওঁতে যে আমাৰ এনেকৈ মানে মাজে মাজে আমি অংক নাট্যগোষ্ঠীৰ পৰা মানে হেৰি কৰোঁ প্লে হয় তাতে তুমি অভিনয় কৰিবা নেকি মানে তোমাৰ ইচ্ছা আছে নেকি মই বোলো ঠিক মোৰতো ইচ্ছা আছিলে আগৰ পৰাই তাৰপিছত কিন্তু অভিনয় কেতিয়া কৰি পোৱা নাছিলোঁ মই এনেই মডেলিং কৰিছিলোঁ বা ডেন্স কৰোঁ তেনেকৈ তাৰপিছত মোৰ ইচ্ছাটো আছিল তো মই ক'লোঁ ঠিক আছে আংকল মোক অকণমান শিকাই কৰি দিব মই পাৰিম চাগে তাৰপিছতে আংকলে মোক লৈ গ'ল হেৰি তেওঁলোকৰ মানে য'ত মিটিং হয় তাত লৈ গ'ল তাত লৈ যোৱাৰ পিছত মোক চিনাকি কৰাই দিলে হৰেশ্বৰ গন্ধিয়া বুলি এজন আংকলক বেলেগ এজন আংকল হয় হৰেশ্বৰ গন্ধিয়া তেখেতে সেই নাটকখন ডিৰেক্ট কৰিছিল আৰু মোৰ এতিয়া মনত আছে মই যেতিয়া মানে ৰিহাৰ্চেললৈ গৈছিলোঁ তেতিয়া মোক সদায় হৰেশ্বৰ আংকলে এইটোৱে কয় যে তুমি দুৰ্গাশ্ৰী নহয় তুমি সন্ধ্যা হৈ পেলাই তুমি কথাবোৰ ভাবিবাচোন তেনেকৈ তুমি স্ক্ৰিপ্টখন পঢ়া তেনেকৈ তুমি নিজকে সন্ধ্যা বুলি ভাবি পেলাই সেই মানে ডাইলগখিনি ডেলিভাৰ কৰিবা সেই বস্তুখিনি তেখেতে শিকোৱাৰ পিছৰ পৰাহে মই মানে বুজিলোঁ যে অভিনয়টো মানে ইমান সহজ নহয় ক'ব গ'লে একদমেই সহজ নহয় এটা কেৰেক্টাৰ প্লে কৰাটো বহুতখিনি কঠিন হয় কিন্তু সেই মানে কেৰেক্টাৰটোত সোমাই যাব পৰাটো বহুত হেৰি হয় তেনেকৈ সেয়া মোৰ প্ৰথম
নাটক মোৰ প্ৰথম অভিনয় 2011ত আৰু মোৰ প্ৰেৰণাদাতা বুলি ক'ব গ'লে মোৰ ঘৰখনৰ মা ভাইটি আৰু পাপা ইমান মোৰ কাম নাচাই যদিও কিছুমান কাম চাই ভাল পায় আৰু মা ভাইটিয়ে প্ৰেৰণা দিয়ে আৰু এতিয়া মই ক'ব গ'লে মোৰ কাম চাই ভাল পোৱা বা মোৰ কাম চাই মোক প্ৰেৰণা দিয়া বা মোৰ কিছুমান কামত মোৰ ভুলখিনি আঙুলিয়াই দিয়া যিসকল আছে তেওঁ সকলে মোৰ মানে প্ৰেৰণাদাতা বুলি মই ক'ব বিচাৰিম আপোনাৰ প্ৰথম ধাৰাবাহিক আৰু ছবিখনৰ নামটো আমাক ক'ব নেকি আৰু জানিবলৈ বিচাৰিম যে আপুনি তাতে কেনেকৈ সুবিধা পালে মোৰ প্ৰথম অসমীয়া ধাৰাবাহিকখনৰ নামটো হ'ল মন পাপৰি সুবাস আৰু প্ৰথম অসমীয়া বোলছবি বুলি ক'লে মই ৰম ভটকা হুইস্কি সেইখন চিৰিয়েলখন মই অসমীয়া চিৰিয়েলখনত মই কাম কৰিছিলোঁ মানে এড এটা পাইছিলোঁ ফেচবুকত এডটো পাই পেলাই মই কল কৰিলোঁ কল কৰোঁতে অডিশ্যন মাতিলে আৰু ডিৰেক্টৰ আছিল নয়নমণি দা তাৰপিছত তেখেতে অডিশ্যনলৈ মোক য'ত মাতিছিলে তাত শ্বুটিং হৈ আছিলে সেইদিনাখন অফিচটোত তো মই মোৰ এজন ফ্ৰেণ্ডৰ লগত গৈছিলোঁ তাৰপিছত সন্মুখতে অডিশ্যন এটা ল'লে আৰু সৰুকৈ যে তুমি এইটো তুমি এনেকৈ কোৱাচোন মই চাওঁ মানে এটা চিন এটা দিলে তো মই চিনটো ক'লোঁ তেখেতে ক'লে ঠিক আছে মই তোমাক ফোনত জনাই দিম ফোন কৰি তাৰপিছত এদিন নে দুদিনৰ পিছত তেখেতে মোক কল কৰি কয় দুৰ্গা এনেকৈ তোমাৰ মানে এখন চিৰিয়েল আছে তাতে বহুত বেছি দীঘল কেৰেক্টাৰো নহয় কেইদিনমানৰ কাম আছে কৰিব পাৰিবা নেকি মই বোলো ঠিক আছে নহ'লে মই কৰিম তো তেনেকৈ মোৰ প্ৰথম আৰম্ভণি চিৰিয়েল বুলি তাত কৰিলোঁ আৰু বাকী সেইখন কৰিলোঁ আৰু তাৰপিছত বেলেগ চিৰিয়েল কৰিছোঁ আৰু চিনেমা বুলি ক'বলৈ গ'লে মই সেইখন মোৰ ফাৰ্ষ্ট ফিল্ম ৰম ভটকা হুইস্কি ডিৰেক্টৰ প্ৰশান্ত শইকীয়া দা এইটো লিংকটো বৰ বেলেগ ধৰণৰ আছিলে মানে মোৰ এজনী মোৰ বেষ্ট ফ্ৰেণ্ড তো তাই মোৰ ফ্ৰেণ্ডগৰাকীৰ ফ্ৰেণ্ড তো তেখেতে ৰাকেশ দা তেখেতৰ এতিয়া আৰাধনাখন ৰাকেশ দাই হয় তো এই ৰাকেশ দাৰ চিনাকি আছিলে প্ৰশান্ত দা আৰু প্ৰশান্ত দাই বোলে ৰাকেশ দাক সুধিছিল যে এনেকৈ কোনোবা আছে নেকি এনেকুৱা এটা কেৰেক্টাৰ আছে কৰিবলৈ তো ৰাকেশ দাই মোৰ এখন শ্বৰ্ট ফিল্ম চাইছিলে বহুত দিন আগতে মানে মোৰ জেনেৰচিটি বুলি এখন মই নিজে মানে কৰিছিলোঁ পঢ়াইছিলোঁ শ্বৰ্ট ফিল্ম এখন তাত মোৰ কেৰেক্টাৰটো আছিলে 10 years মান মানে ডাঙৰ মোৰ তেতিয়া 24 আছিল তো 34-35 ইয়াৰৰ লেডি এগৰাকীৰ মই মানে কেৰেক্টাৰ এটা প্লে কৰিছিলোঁ শেষত চাই ৰাকেশ দাই বৰ ভাল পালে মোক ক'লে দুৰ্গাশ্ৰী বৰ ভাল লাগিছে তোমাৰ মানে অভিনয়খিনি ভাল লাগিল চাই পেলাই কিবা এটা গ'ল কথাটো তেনেকৈ তাৰপিছত এইখন ৰম ভটকা হুইস্কি চিনেমাখনত মানে যোনটো কেৰেক্টাৰ আছিল সেইটো তেনেকৈ 10-15 বছৰ মানে মোৰ এজতকৈ ডাঙৰ হ'ব মানে 35-36 ইয়াৰ লেডি এগৰাকী উইডো এগৰাকীৰ কেৰেক্টাৰ আছিলে তো তেখেতে ৰাকেশ দাই প্ৰশান্ত দাক ক'লে যে এনেকৈ ছোৱালী এজনী আছে দুৰ্গাশ্ৰী বৰা বুলি তুমি তাইক কণ্টেক্ট কৰিব পাৰা এইখিনি মই পিছত গম পাইছোঁ দেই তো প্ৰশান্ত দাই মোক ফোন কৰিলে ফোন কৰি পেলাই ক'লে এনেকৈ মানে তেওঁ ইন্ট্ৰডাকশ্যন দিলে মোকো এনেকৈ ময়ো ক'লোঁ মোৰ কথা সুধিলে মই ক'লোঁ তাৰপিছত ক'লে তুমি এনেকুৱা মই চিনেমাখন বনাব লৈছোঁ তুমি ঠিক আছে তুমি চোৱা স্ক্ৰিপ্টটো মই দিম তুমি চাই লোৱা যদি তুমি ইণ্টাৰেষ্টেড হয় বা তুমি যদি ভাবা যে তুমি পাৰিবা সেইটো কেৰেক্টাৰ প্লে কৰিব পাৰিবা যিহেতু তুমি এতিয়া 24-25 whatever কেৰেক্টাৰটো কিন্তু বহুত ডাঙৰ লেডি এগৰাকী তো সেইটো হিচাপত কৰিব লাগিব তো মই ক'লোঁ ঠিক আছে আপুনি আজি মোক স্ক্ৰিপ্টটো দিব তেনেহ'লে মই চাই চিতি মই জনাম তো সেই কথামতেই কাম ইভিনিং আমি লগ পালোঁ স্ক্ৰিপ্টটো দিলে মোক প্ৰশান্ত দাই আৰু ঘৰত আহি মই স্ক্ৰিপ্টটো ভালকৈ পঢ়িলোঁ মোৰ খুব ভাল লাগিলে কাহিনীটো খুব সুন্দৰ এটা কাহিনী আৰু পিছদিনাখন মই নিজে ফোন কৰি কৈছোঁ যে প্ৰশান্ত দা মই পাৰিম মোৰ ইচ্ছা আছে কৰিবলৈ কামটো সেয়া আৰম্ভণি সেই দুইটা কাম তেনেকৈ মোৰ আৰম্ভণি হয় আপুনি যিহেতু অভিনেত্ৰীৰ লগতে এগৰাকী ভাল পৰিচালক বুলিও আমি জানিবলৈ পাইছোঁ গতিকে আপোনাৰ প্ৰথম ছুটি ছবিখনৰ বিষয়ে অলপ ক'ব নেকি আৰু সেইখনৰ নামটো জানিবলৈ পাৰিলে আমি ভাল পাম আৰু আপোনাক সুধিবলৈ বিচাৰিম যে আপোনাৰ মতে অভিনেতা আৰু এগৰাকী পৰিচালকৰ মাজত পাৰ্থক্যটো বাৰু কি মোৰ প্ৰথম পৰিচালনাৰ ছুটি ছবিখনৰ নামটো হ'ল জেনেৰচিটি প্ৰেক্টিকেল এক্সপ্ৰেছন অফ লাভ এইখন মই বহুত আগতে বনোৱা 2016 হয় কিন্তু সেইখন ইউটিউবত নাই এতিয়ালৈ ট্ৰেইলাৰটো পাব জেনেৰচিটি বুলি মাৰিলে আহি যায় আৰু পৰিচালক বুলি মই নিজকে তেনেকৈ ক'ব খোজা নাই কাৰণ পৰিচালনা এটা খুব মানে
বেলেগ ধৰণৰ মানে অকল অভিনয় আৰু পৰিচালনাৰ মাজৰ পাৰ্থক্য বুলি ক'ব গ'লে মই কি ক'ব বিচাৰিম অভিনয়টো হ'ল ইজি নহয় কঠিন হয় এইটো অভিনয়টো কিন্তু এটা কেৰেক্টাৰ মই যেতিয়া প্লে কৰিবলৈ যাওঁ সেই কেৰেক্টাৰটো মই বুজিব লাগিব সেই মানে চিনেমাখন হওক বা চিৰিয়েলখনৰ মই গোটেই মানে জানিব লাগিব মই সেই কাহিনীটো জানিব লাগিব বুজিব লাগিব আৰু বহুত কিবা কিবি থাকে অভিনয়ত আৰু পৰিচালনা কৰা কথাটো একেবাৰে বেলেগ ধৰণৰ সেইটো পাৰ্টিকুলাৰ এটা কেৰেক্টাৰ ভাবিলেই নহ'ব বা পাৰ্টিকুলাৰ এটা শ্বটৰ কথা ভাবিলেতো নহ'ব পৰিচালক এজনে প্ৰতিটো কেৰেক্টাৰ তেওঁ নিজে প্লে কৰিব পৰা নিচিনা হ'ব লাগিব যে তেওঁ যদি এখন শ্বৰ্ট ফিল্মে বনাব ধৰিছে ছাপ'জ 5টামান কেৰেক্টাৰ আছে সেই 5টা কেৰেক্টাৰ তেওঁ নিজে হৈ সেই কাহিনীটো হয়তো লিখে বা হয়তো তেওঁ সেই শ্বটবোৰ ভাবে সেই চিনছবোৰ ভাবে কেনেকৈ কৰিম কেনেকৈ নাই তো এজন পৰিচালকৰ বহুত বেছি মানে কি বুলি ক'ম হেডেক থাকে কাৰণ তেওঁ লাইটৰ পৰা গৈ কেমেৰা এংগেলৰ পৰা গৈ আপোনাৰ কেৰেক্টাৰ কেইজনে কেনেকৈ মানে ডাইলগ ডেলিভাৰী কৰিছে কেনেকৈ তেওঁলোকৰ চাল চলন থকা এইবোৰ চবখিনি চাব লগা হয় গোটেইখিনি চাব লগা হয় ডাঙৰ এতিয়া এজন মই এতিয়া বহুত বেছিকৈ ক'ব নোৱাৰিম যিহেতু মই বহুত বেছি নাজানো এইটো ক্ষেত্ৰত যিখিনি জানো সৰু শ্বৰ্ট ফিল্ম দুখনমান মই কৰিছোঁ মানে ডিৰেক্ট কৰিছোঁ বা মিউজিক ভিডিঅ' এটা দুটা কৰিছোঁ কিন্তু মোৰ সপোন আছে 2-3 বছৰৰ পিছত যদিহে পাৰোঁ যদিহে জীয়াই থাকোঁ ভগৱানে যদি মোক সহায় কৰে সাহস দিয়ে তেনেহ'লে মই নিশ্চয় এখন ফিচাৰ ফিল্ম অসমীয়া ফিচাৰ ফিল্ম এখন বনোৱাৰ মোৰ খুবেই ইচ্ছা আৰু পৰিচালনাটো মোৰ ভাল লাগে পৰিচালক হিচাপে কিবা এটা কৰিব যদি চাওঁ মোক খুব ভাল লাগে কিন্তু অভিনয়টো মোৰ প্ৰথম প্ৰেম আৰু পাৰ্থক্যটো সেইটোৱে মানে বহুত বেছিকৈ ক'ব নোৱাৰিম এইটোৱে মোৰ পাৰ্থক্য মই বুজি পাওঁ অভিনয়টো বহুত এটা মানে টান কামেই হয় আৰু লগতে পৰিচালনাও এটা বহুত বেছি টান কাম দুটা মানে এইটো এটা ইজি হয় অভিনয়টো ইজি পৰিচালনাটো বহুত বেছি টান তেনেকৈও নকওঁ মই দুটাই বহুত মানে হেৰি হয় মন দি কৰা কাম হয় বা পেশ্যন লাগিব সেইটো সঁচা কথা যদি মানে অকল ইচ্ছা গ'লেই নহ'ব দুইটা কামতে দেই ইচ্ছা গ'লেই নহ'ব কষ্ট কৰিব পাৰিব লাগিব আৰু মানে কি বুলি ক'ম এতিয়া নিজকে মানে সেই মানে নিজৰ কনফিডেন্স থাকিব লাগিব দুইটা কামতে আৰু পৰিচালনা কৰাটো সঁচাকৈ বহুত বেছি কঠিন হয় ইমান ইজি নহয় মানে আমি কিবা এটা বনাই দিলেও মই পৰিচালক হৈ গ'লো বুলি মই কেতিয়াও নকওঁ বা নাভাবোঁ কিবা মানে ভাল কাম এটা যদি মই কৰিব পাৰিছোঁ মই মানে ৰাইজক দেখুৱাব পাৰিছোঁ পৰ্ট্ৰেট এটা ভাল কাহিনীৰ পৰা গৈ গোটেইখিনি চাই পেলাই গোটেইখিনি ধুনীয়াকৈ মই যদি পৰ্ট্ৰেট কৰিব পাৰিছোঁ মানুহে সেইখিনি আঁকোৱালি লৈছে তেতিয়াহ'লেহে মই ভাবিম যে নাই ঠিকে মই পৰিচালক এজন হ'ব পাৰিছোঁ বুলি যেতিয়া আপুনি এখন ছবি বা ধাৰাবাহিকৰ পৰিচালনা কৰাৰ পিছত ছবিখন এৰি দিয়ে তাৰপিছত বিভিন্ন ধৰণৰ কমেণ্টছ আহিবলৈ ধৰে যেতিয়া ভাল কমেণ্টছ আহে মনটো ভাল লাগে আৰু যদি বেয়া কমেণ্টছ আহে তেতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হয় আৰু সেই বেয়া কমেণ্টছটোক আপুনি কেনেকুৱা হিচাপে গ্ৰহণ কৰে অলপ ক'ব নেকি যেতিয়া মই কিবা এটা বনাওঁ মানে হ'ল শ্বৰ্ট ভিডিঅ' এটাই হওক বা শ্বৰ্ট ফিল্ম এখনেই হওক বা মই কবিতা এটা লিখি যদি মই ফেচবুকত আপলোড কৰোঁ তেনেকুৱা ধৰণৰ কথা তেনেকৈ যেতিয়া মই কমেণ্টছবোৰ পাওঁ ভাল বেয়া ভালবোৰ পালেতো খুব ভাল লাগে সেইটো অভিয়াছলি চবৰে ভাল লাগে আৰু বেয়া কমেণ্টছ পালে মনটো অলপ বেয়া লাগে সঁচা কথা কিন্তু এটা কথা সেই বেয়া কমেণ্টৰ পৰা মই শিকিব পাৰোঁ যে যদি কোনোবাই দিছে যে কিনো বনাইছে এখন ইমান বেয়া হৈছে তেতিয়া মই ভাবোঁ ক'ত বেয়া হৈছে হয়তো চবেই ইমান ভাল পাইছে এই মানুহজনে বা এই মানুহগৰাকীয়ে যদি বেয়া বুলি যে ক'লে হয়তো তাত কিবা এটা জেগাত হয়তো ভুল হৈ আছে বা বেয়া হৈছে সেইকাৰণেহে ক'লে সেইকাৰণে মই সেইটো পজিটিভলি ল'বলৈ ট্ৰাই কৰোঁ হয় মনটো বেয়া লাগে বেয়াকৈ ক'লে কিন্তু পজিটিভলি লোৱাটো আমাৰ কৰ্তব্য আমি তেনেকৈ ল'ব লাগে তেতিয়াহে মানে আমাৰ কামবোৰ আৰু ভাল হয় বুলি মই ভাবোঁ সেইকাৰণে বেয়াকৈ কমেণ্ট কৰিলে বেয়া নাপাওঁ ভালেই পাওঁ ৰং চেনেলৰ এখন অতি জনপ্ৰিয় ধাৰাবাহিক আৰাধনাত আমি আপোনাক দেখিবলৈ পাইছিলোঁ অৱন্তিকা চৰিত্ৰটিত গতিকে তাৰ বিষয়ে অলপমান ক'ব নেকি হয় আৰাধনা ধাৰাবাহিকখনৰ মানে টিমটোৰ লগত কাম কৰি খুবেই ভাল লাগিলে তাত মোৰ যোনটো চৰিত্ৰ অৱন্তিকা সেই অৱন্তিকা চৰিত্ৰটো কৰাৰ পিছত বহুত গালি শুনিছোঁ
বহুত মানে বহুত মানুহে কি বুলি কয় ইউটিউবৰ যোনটো তাত কমেণ্টছ দিব পাৰি তাতে বহুত বেয়াকৈও কমেণ্ট কৰিছে সেইখন চোৱাৰ পিছত তো মই এদিন ৰাতি মই এনেকৈ কমেণ্টবোৰ চাই থাকোঁতে মোৰ বহুত বেয়া লাগিলে মানে ইনফেক্ট মোৰ চকু পানী ওলাই গৈছিলে কমেণ্টবোৰ পঢ়াৰ পিছত যিমান বেয়াকৈ মানে হেৰি কৰিছে কিন্তু যেতিয়া মই ডিৰেক্টৰ আৰু আমাৰ স্ক্ৰিপ্ট ৰাইটাৰৰ লগত পাতিলোঁ মেছেজ কৰিলোঁ তেওঁলোকক যে এনেকৈ তেনেকৈ কৰিছে মই চাগে আৰু কৰিব নোৱাৰিম নেকি মোৰ দুখ লাগিছিলে ইনফেক্ট বহুত তো তেওঁলোকে মোক ক'লে বোলে নাই তুমি তোমাৰ চৰিত্ৰটো ফুটাই তুলিছা সেইবাবে তেনেকৈ হেৰি কৰিছে সেইটো একো নাভাবিবা তোমাৰ কাম ভাল হৈছে এনেকৈ সেইকাৰণে মই পজিটিভলি ল'লোঁ পিছত বাকী কাম কৰি ভাল লাগিলে সকলোৰে লগত আপোনাৰ ভাল লগা সংলাপ এটি ক'ব নেকি আমাৰ দৰ্শকসকলে শুনিও ভাল পালে হয় সংলাপ বুলি কওঁতে এতিয়া মোৰ মনত তেনেকৈ একো সংলাপ অহা নাই গতিকে মই এটা সংলাপে একদম সৰু সংলাপ এটা মনত আছে মোৰ প্ৰথমখন নাটকৰ এই নাটকটোখনৰ মানে সংলাপটো হ'ল মোৰ অলপ খং উঠি থাকে মোৰ কো-ষ্টাৰক মই কওঁ তেখেতে আহি মোৰ লগত কথা পাতিব খোজে আৰু মই নিবিচাৰোঁ কথা পাতিব ইণ্ট্ৰডিউচ হ'ব নিবিচাৰোঁ তেনেকুৱা এটা চিন আছিলে তাত মই এইটো কওঁ মানুহক নাজানি নুশুনি তেওঁৰ লগত মিলা মিছা বা ঘনিষ্ঠতা কৰাটো মোৰ লাইফৰ প্ৰিন্সিপলত নপৰে আপুনি যাব পাৰে সেইটোৱে আপুনি পজিটিভতকৈ নিগেটিভ কেৰেক্টাৰ কৰি বেছি ভাল পায় নেকি নাই তেনেকুৱা কথা নহয় যিহেতু অভিনয় ভাল পাওঁ মই সেইকাৰণে পজিটিভ বা নিগেটিভ বুলি একো নাভাবোঁ অভিনয় কৰি আহিছোঁ কৰি যাবলৈ ইচ্ছা আছে কিন্তু এটা কথা পজিটিভ কৰি বেছি ভাল পাওঁ কিন্তু এনেকুৱা নহয় যে পজিটিভটো বহুত ভাল পাওঁ কাৰণে নিগেটিভ মই একেবাৰে নকৰোঁ বুলিও নাই কোৱা কিছুমান এনেকুৱা স্ক্ৰিপ্ট ৱাইজ যদি মোৰ কেতিয়াবা আৰু ভাল লাগে তেনেকুৱা কিছুমান কেৰেক্টাৰ নিগেটিভ হয় কিন্তু তাত বহুত বেলেগ কিবা আছে যোনটো মোৰ ভাল লাগিছে তো তেনেকুৱা অভিয়াছলি মই কৰিম তো নিগেটিভ পজিটিভ বুলি একো নাই অভিনয় মই কৰি ভাল পাওঁ আপোনাক ঘৰত মৰমত কি বুলি মাতে মোক ঘৰত মামু বুলি মাতে প্ৰেম আগৰ ইণ্টাৰভিউ এটাত মই কৈছিলোঁ প্ৰথম প্ৰেমৰ কাহিনী তাৰপিছত এতিয়া মই সেই প্ৰথম প্ৰেম দ্বিতীয় প্ৰেম বুলি তেনেকুৱা একো মানে ক'বলৈ নাযাওঁ এতিয়া মানে প্ৰথম প্ৰেম ঠিক আছে প্ৰেমৰ ক্ষেত্ৰত প্ৰথম দ্বিতীয় তৃতীয় বুলি বহুত হ'ব পাৰে দেই জীৱনটোত কিন্তু এনেকুৱা মই এনেকুৱা কুৱেশ্যনটো এনেকুৱা যদি হ'ল হয় তেতিয়া হয়তো বেছি ভাল লাগিল হয় যে আপোনাৰ জীৱনত এনেকুৱা প্ৰেম হৈছে নে যি প্ৰেমৰ পৰা আপুনি নিজক মানে বুজি পোৱা হৈছে চিনি পোৱা হৈছে এনেকুৱা কিছুমান থাকে ন তো এনেকুৱা ধৰণৰ কুৱেশ্যন হ'লে হয়তো চাগে মোৰ বেছি ভাল লাগিল হয় কয় কাৰণ মই মোৰ জীৱনত প্ৰেম হৈছে প্ৰথম প্ৰেম হৈছে বা মোৰ দ্বিতীয় প্ৰেম এটা হৈছিল সেই প্ৰেমৰ পৰা মই নিজক ভালদৰে বুজি পালোঁ মই কি বিচাৰোঁ মই কেনেকুৱা এজনী ছোৱালী হয় মোৰ জীৱনটো মই কেনেকৈ গঢ়ি উঠোৱা মানে মই কেনেকৈ হেৰি কৰোঁ তো মোৰ কাৰণে প্ৰথম দ্বিতীয় প্ৰেম বুলি একো নাই মোৰ কাৰণে প্ৰেমটো বহুত ধুনীয়া বস্তু এটা স্বৰ্গীয় অনুভূতি আৰু মই সেইটো প্ৰেম বুলি ক'ব বিচাৰিম যোনটো প্ৰেমৰ পৰা মই নিজক নিজে মানে ৰিকভাৰ কৰিব পাৰিছোঁ যদি মই কিবা এটাত কেছ এটাত সোমাই আছিলোঁ সেই কেছটো খুলি পেলাই মই যদি উৰিব পাৰিছোঁ মই নিজক ভালকৈ ডিছকভাৰ কৰিব পাৰিছোঁ মই নিজক এক্সপ্ল'ৰ কৰিব পাৰিছোঁ মই বহুত কিছুমান নজনা কথা জানিব পাৰিছোঁ বা লাইফৰ কিছুমান লেচনছ মই পাইছোঁ তো সেইটো সদায় কাৰণে মোৰ বাবে প্ৰথম প্ৰেম হ'ব হয়তো মোৰ দ্বিতীয় প্ৰেমটোহে চাগে মোৰ কাৰণে প্ৰথম প্ৰেম হয় একদম প্ৰথম প্ৰেমটো সেইটোৱে আছিলে সেইটো প্ৰেমেই হয় বা প্ৰেম নহয় বুলি নকওঁ কিন্তু হয়তো মোৰ দ্বিতীয় প্ৰেমটোহে প্ৰথম প্ৰেম বুলি মই ক'বলৈ বিচাৰিম আপুনি কেনেকুৱা ধৰণৰ ল'ৰা ভাল পায় অলপ জনাব নেকি বিকজ ইউ আৰ ভেৰি বিউটিফুল এণ্ড কিউট চ' আপোনাৰ পিছত পৰি থকা ল'ৰাবিলাকে গম পালে অলপমান সুবিধা হ'লে হয় ট্ৰাই কৰিবলৈ মই একচুৱেলি কেনেকুৱা ধৰণৰ ল'ৰা ভাল পাওঁ সকলোৱে ভাল পাওঁ ভালেই লাগে কিন্তু হেৰি মোৰ ভাল লাগে ল'ৰা মানুহ যোনে কথা অলপ কম কয় আৰু অলপমান দেখাত ভাল বুলি নহয় মানে অলপমান ভালকৈ ষ্টাইলিছ মানে অলপমান ধুনীয়া ড্ৰেছ আপ কৰি থকা হ'লে ভাল লাগে আৰু এইটো মই আগতেও কৈছোঁ দেই বেলেগ ইণ্টাৰভিউত কৈছোঁ আৰু চুলি অলপমান দীঘল মানে মোৰ ফেভৰেট আছিলে চুলিখিনি কাটাৰ পৰা বেয়া পালোঁ বাৰু তো মই চুলি অকণমান দীঘল হোৱা আৰু অকণমান ষ্টাইলিছ আৰু কথা অকণমান কম কোৱা তেনেকুৱা ল'ৰা বহুত ভাল লাগে আপুনি অভিনয়ৰ লগতে আৰু কি কৰি ভাল পায় আমি কিন্তু জানিবলৈ পাইছোঁ যে আপুনি ঘৰতে খুব ধুনীয়াকৈ কেক বনায় অলপ ক'ব নেকি কেনেকৈ শিকিলে আৰু আমি জানিবলৈ ভাল পাম যদি আপুনি কয় আপোনাৰ ফেভৰেট ডিছটোনো কি
অভিনয়ৰ লগতে মই আৰু কি ভাল পাওঁ মই লিখি ভাল পাওঁ শ্বৰ্ট ষ্টৰী লিখি ভাল পাওঁ মই কবিতা লিখি ভাল পাওঁ কবিতা পঢ়ি ভাল পাওঁ নভেল পঢ়ি ভাল পাওঁ নাটক চাই ভাল পাওঁ মই বহুত বস্তু কৰি ভাল পাওঁ তাৰপিছত গান শুনি ভাল পাওঁ এনেকুৱা বহুত দীঘলীয়া এখন লিষ্ট আছে আৰু লগতে মই হেৰি কি কয় প্লান্টছ এইটো বাৰ মই মাপা শিকিছোঁ দেই মোৰ প্লেন্টছবোৰ ভাল লাগে সেইবোৰ মানে এতিয়া মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁহে কিছুমান প্লেন্টছ কালেকশ্যন কৰা বা এনেকৈ ভালকৈ তেওঁলোকক প্ৰতিপালন কৰা আৰু মানে নেচাৰৰ লগত থাকি মই বহুত ভাল পাওঁ সেইটো সঁচা কথা নেচাৰৰ লগত যেতিয়া মই থাকোঁ তেতিয়া মোক একো নালাগে যদি মই নদী পাৰতো বহি থাকোঁ মোক সেইকণ সময়ত মোৰ কাকো নালাগে মানে মই অকলে বহুত সুখী হওঁ সেনেকুৱা কথা বা পাহাৰ এটাত যদি মই গৈছোঁ আছোঁ তেনেকৈ আৰু বাকী হেৰি মই ভাল পাওঁ বহুত বস্তুৱে ভাল পাওঁ চিনেমা চাইও ভাল পাওঁ বা আৰ্ট ফিল্ম চাই বহুত ভাল পাওঁ আৰু মই নাচি ভাল পাওঁ কেতিয়াবা এনেকুৱা হয় মোৰ বহুত যদি ডিপ্ৰেশ্যন হৈছে বুলি মই ভাবোঁ নিজে গম পাওঁ তেতিয়া মই আকৌ কি কৰোঁ কিবা গান এটা লগাই নাচি দিওঁ তেতিয়া মই অকল মনটো মোৰ পাতল লাগে সেইবোৰ কৰি থাকোঁ আৰু বাকী অ'কে ফেভাৰিট ডিছ বুলি ক'লে তেনেকুৱা মোৰ একো নাই কিন্তু পাৰ্টিকুলাৰলি মানে যেনে এইটো খাই মই ভাল পাওঁ বা এইটো ডিছ মোৰ ভাল লাগে বুলি একো নাই খাব পৰা বস্তু মই সকলো বস্তুৱে ভাল পাওঁ খাই আপোনাক সুধিব বিচাৰিম যে যিহেতু কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ কাৰণে শ্বুটিংসমূহ বন্ধ কৰি ৰখা হৈছে তাৰ বাবে বহুতো শিল্পী বা কলাকুশলীৰ মানে চলিবলৈ বহুতখিনি অসুবিধা হৈছে সেই সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব হয় এইটো খুব এটা মানে হেৰি চিৰিয়াছ টপিক হয় যিহেতু কৰোনা ভাইৰাছৰ কাৰণে এই COVID-19 যিটো মানে এতিয়া বেমাৰ চলি আছে এইটোৰ কাৰণে কলাকুশলীৰ কাম একো নোহোৱা হৈছে বহুত দিনৰ পৰা ইনফেক্ট বহুত মাহৰ পৰা 4 মাহ হৈ গৈছে কামখিনি মানে ৰখি গৈছে বহুতৰ কাম ৰখি গৈছে মাজতে লকডাউনটো বন্ধ হওঁতে কিছুমান কাম ষ্টাৰ্ট কৰিব লৈছিলে তেতিয়া এতিয়াতো আকৌ লকডাউন হৈ গ'ল বাৰু আমাৰ ইয়াতে গুৱাহাটীতে হ'ল কিন্তু এই বিষয়ে মই এইটোৱে ক'ব খুজিম যে কোনেও মানে হেৰি ভাগি পৰিব নালাগে যে কি হ'ব কি নহ'ব বা একোৱে নহ'ব নেকি আমাৰ এনেকৈ কোনেও যাতে নাভাবে ধৈৰ্য ধৰক মানে নিজকে নিজে মানে পজিটিভলি ৰাখক আৰু সদায়তো এনেকৈ দিনবোৰ নাযায় এদিন হ'লেও ভাল দিন আহিব মানে এতিয়া এনেকৈ হৈ আছে হয়তো আৰু এমাহ 2 মাহ বা 3 মাহৰ পিছত হয়তো পৰিস্থিতি ভাল হ'ব সেইটোৱে মই বিচাৰোঁ মানে কামনা কৰোঁ আৰু কলাকুশলীৰ লগত আমি যোনখিনি মানুহ জড়িত হৈ আছোঁ তেওঁলোক এইখিনি মানুহৰ সঁচাকৈ বহুতেই প্ৰব্লেম হৈছে অকল এক্ট্ৰেছখিনি বা ছিংগাৰখিনি বুলি নকওঁ যিখিনি মানুহে টেকনিচিয়ানখিনিৰো বহুত কষ্ট হয় যিহেতু এইখিনি কাম কৰি আমি বা মেকআপ আৰ্টিষ্টসকলৰ এইখিনি কাম কৰি সকলোখিনিয়ে এটা পৰিয়ালো চলায় আৰু মই ভাবোঁ যদি চৰকাৰে এনেকুৱা কিছুমান হেৰি দিয়ে যে মানে এওঁলোকৰ বাবে এনেকুৱা কিবা কিছুমান মানে হেল্প কিবা কৰে সেইটো বহুত ভাল হ'ব কাৰণ কলাকুশলীৰ লগত জড়িত থকা মানুহখিনিয়ে বেলেগ কাম কৰিব নোৱাৰে কেতিয়াও ইনফেক্ট নোৱাৰে নহয় পাৰে কিন্তু নিবিচাৰে কাৰণ তেওঁলোকে শিল্পীসকলে মানে এইবোৰ কাম কৰি যিহেতু চলি আছে বা চলি আছোঁ আমি সকলে তো আমি মানে এতিয়াতো ঘপককৈ বোলে কোনো গৈ পেলাই নতুনকৈ ক'ৰবাত অফিচ এটাত জইন কৰিব নোৱাৰে বা কোনোবাই নতুনকৈ এটা বিজনেছ কৰোঁ বুলি কৰিব নোৱাৰে সকলোৰে মানে আৰ্থিক ভাল নহ'বও পাৰে মানে আৰ্থিকভাৱে গতিকে সেইটো এটা বহুতেই গুৰুত্বপূৰ্ণ বিষয় হয় চৰকাৰে সেইটো ভালকৈ চোৱাটো বহুত জৰুৰী হয় আৰু এটা কথা কোনেও যাতে মানে সেইটো দুখত বা কি হ'ব কি নহ'ব বুলি ফ্ৰাষ্ট্ৰেশ্যন বা ডিপ্ৰেশ্যনত নাযায় নিজক ভালকৈ ৰাখক মানে আশাবাদী হৈ থকাটোৱে ভাল দিন আহিব আমি ভালকৈ আকৌ কামবোৰ কৰি যাম সকলো যাতে ভাল হয় সেইটোৱে মোৰ বিশ্বাস স্বাস্থ্যটো আমাৰ সকলোৰে কাৰণে অতি গুৰুত্বপূৰ্ণ এজন অভিনেতা বা অভিনেত্ৰীয়ে নিজৰ স্বাস্থ্যটোৰ কাৰণে বহুতো কেয়াৰ লয় আপুনি এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী যদি আপুনি শকত হ'লহেঁতেন তেতিয়া আপুনি কি পন্থা হাতত ল'লেহেঁতেন আমাক অলপ জনাব নেকি আৰু আপুনি তেনেকুৱা হ'লে আপুনি ডিপ্ৰেশ্যনত গ'লহেঁতেন আৰু যদি আপুনি কেতিয়াবা শকত হয় আপুনি কি কৰিব বিচাৰিব সেইটো আমাক অলপমান ক'ব নেকি স্বাস্থ্যটো ভালে ৰখাটো বহুত প্ৰয়োজনীয় আৰু
অভিনেতা অভিনেত্ৰী বা আমি এইটো লাইনত আছোঁ বুলিয়ে নহয়, সকলো মানুহে স্বাস্থ্যৰ বাবে মানে স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই জৰুৰী, ভালে থাকিব লাগে যিহেতু। আৰু মই ক'ব বিচাৰিম যে স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে আপোনালোকে ভালকৈ খাব লাগিব, ভালকৈ এক্সাৰচাইজ কৰিব, ভালকৈ টোপনি যাব, তেতিয়াই ধুনীয়া এটা স্বাস্থ্যগৰাকী হৈ থাকিব পাৰোঁ ন আমি সকলোৱে। মই শকত হোৱা হ'লে মই বেয়া নাপালোঁ। সঁচা কথা ক'ব গ'লে মই অকণমান শকত হ'ব বিচাৰোঁ। মোৰ লগৰ ফ্ৰেণ্ডছখিনিয়ে কয় যে দুৰ্গা তুমি ঠিকে আছে, শকত হ'ব নালাগে, কিন্তু মই শকত হ'ব অলপ বিচাৰোঁহে, অলপমান ভাল লাগে মোৰ তেনেকুৱা। আৰু বহুত বেছি শকত হ'লে ডিপ্ৰেশ্যনত যোৱা কোনো কথা আহি নপৰে বা ফ্ৰাষ্ট্ৰেশ্যনত যোৱা কোনো কথা আহি নপৰে। আপুনি ধুনীয়াকৈ এক্সাৰচাইজ কৰক, ডায়েটটো মেইনটেইন কৰক, ভালকৈ আপুনি মানে যিবোৰ আমি এতিয়া যিহেতু ইউটিউবত আমি বহুত বস্তু মানে জানিব পাৰোঁ বা শিকিব পাৰোঁ ইউটিউবৰ পৰা। তো আমি তাতে ইউটিউবতে চাই কিছুমান এক্সাৰচাইজ কৰিব পাৰোঁ। জিম বন্ধ হৈ আছে, কিন্তু আমি জিমত নগৈও ঘৰতে কিছুমান য়োগা বা এক্সাৰচাইজ কৰি পেলাই মানে নিজকে নিজে সুস্থ কৰি ৰাখিব পাৰোঁ স্বাস্থ্যটো। শকত হোৱাটো একো বেয়া কথা নহয়, শকত ছোৱালী হওক ল'ৰা হওক মৰম লাগে, ভালেই লাগে। তো তেওঁলোকে যে ক্ষীণ হ'ব বিচাৰে, তো এক্সাৰচাইজ ডায়েট কণ্ট্ৰল এইবোৰ কৰিলে হয়, একো মানে টেনশ্যন ল'বলগীয়া একো কথা নহয়। ধন্যবাদ বা আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে। আপোনাৰ সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যত আমি সদায় কামনা কৰিম। আমাৰ মৰম আৰু আশীৰ্বাদ সদায় আপোনাৰ লগত থাকিব।